যাম এফালে কলৈ যাম কৈ দিয়া আমি যাম ফুফু কিহত যাম পেপে যাম নি কৈ দিয়া আমি ওলাইছো দেই ওলাইছো বুলি কোৱা ওলাইছো হাই বুলি কোৱা হাই আমি ফুফু যাম হয়নে এতিয়া আমি এফালে যাম নিচি মঙৰ আৰু নিচি আইতাক আমি ওলাই আছো বুলি কোৱা তাইক ফুফু লৈ আহিলো আৰু মই ব্ৰেকফাষ্ট কৰিলো তাৰপাছতে আমি এতিয়া এফালে যাম আমি ওলাই আছো নাপাই এইবোৰ কি কৰি আছা তুমি কি কৰি আছা দুষ্ট কৰি আছা তাই চুলিটো ধুৱাই থোৱা আছে অলপ পাছতে মানিব মানে নিচি ওলাই মেলি আজৰি হৈ গ'ল চাই দিয়া পেন পিন্ধিবলৈ আছে পিন্ধিবা নে আমি এতিয়া ফুফু যাম ঠিক আছে ওলাই মেলি আজৰি হৈ লওঁ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ এটা নতুন দিনলৈ আশা কৰোঁ সকলোৰে ভাল আৰু আমি আজি যাবলৈ লৈছোঁ বৰভেটি যিসকল যোৰহাটৰ হয় সেইসকলে নিশ্চয় চিনি পায়েই গতিকে আজি তালৈকে যাম শৰাই দিবলৈ আছে বহুত দিনৰ আগতে আগবঢ়াই থোৱা মোৰ চুৰ ধুই থৈছোঁ কাৰণে এনেকেই বান্ধি লৈছোঁ আৰু পাছত ঠিক ঠাক কৰি ল'ম আৰু এইজনী আমাৰ নিচে ওলাই মেলিহে ব্ৰাছ কৰে ৰাতিপুৱা ব্ৰাছ নকৰে ঠিক আছে তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ ব'লক আমি ওলাই আহিলোঁ আৰু এতিয়া মই স্কুটিখনৰ পাম্পটো চেক কৰি লওঁ আৰু কেইটামান মিঠাই লৈ লওঁ বৰভেটিৰ ওচৰতে যিহেতু মোৰ পেহী ঘৰ গতিকে তাতো সোমাই আহিম ঠিক আছে তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ পালোঁ আৰু এয়া ৰ'দ পৰিছে আমি আহি পালোঁ আৰু এয়া যাওঁ আমি শৰাই দি লওঁগৈ এজনীমান নিচি বহি দিলে ঠিক আছে শৰাই দি লওঁ তাৰপাছত কথা পাতি আছোঁ আগতে যেতিয়া আহিছিলোঁ চাকি নামঘৰৰ ভিতৰতে জ্বলাব পাৰিছিলোঁ কিন্তু আজিকালি এনেকৈ বনাই দিছে গতিকে চাকি বাহিৰতে জ্বলোৱাৰ ব্যৱস্থাটো কৰিছে একচুৱেলি ভালেই হৈছে কিন্তু বতাহেহে বহুত আমনি কৰিছে চাকি জ্বলোৱাত আৰু আমি এতিয়া চাকি দি লওঁ তেতিয়াহ'লে ইয়াত যদি মানুহ দূৰৰ পৰা আহে তেতিয়া নিজে ভাত বনাই খাব পাৰে নিৰামিষ আহাৰ এনেকৈ ইয়াতে বনোৱাৰ কাৰণে সুবিধা আছে কালি এটা পাৰ্টি আহিছিলে তেনেকৈ তাতে বনাই খাইছে আৰু নিচে এজনী আমাৰ পূৰা ফূৰ্তি পাইছে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া এই ভেটিটোৰ ওপৰত উঠি পেলাই আমি চাকি জ্বলাওঁ বা তাতে নিমখ চিমখ দিবলৈ দিয়ে কিন্তু গছবিলাক যিহেতু নিমখ দিলে মৰি যায় সেইবাবে আজিকালি এটা বাৰান্দৰী মাৰি দিলে আজিকালি নহয় বাৰু বহুত দিন হ'ল বাৰান্দৰী মাৰি দিয়া ভেটিত উঠিবলৈ নিদিয়ে আৰু কোৱা হয় ইয়াত বোলে 1 পাক বা 3 পাক তেনেকৈ ঘূৰিব লাগে গোটেই ভেটিটোত আৰু প্ৰতিবাৰ এনেদৰে ঘূৰোৱেই আৰু এইবাৰ আমাৰ নিজে খোজকাঢ়ি ঘূৰিব পৰা হৈছে আমি প্ৰায় ইয়ালৈ আহিয়ে থকা হয় বাৰু ওচৰৰে যিহেতু আমাৰ ঠিক আছে তেতিয়াহ'লে আমি 1 পাক ঘূৰি লওঁ আমি ঘূৰি থাকিম হয়নে বাবা কোন অঁ কিবা এটা খাবলৈ গৈ আছোঁ হয়নে কি খাবা নিচে চিপছ খাই তাইৰ কিবা এটা খাবলৈ মন গৈছে সেইকাৰণে আমি চিপছ খাবলৈ গৈ আছোঁ হয়নে নহ'লে তাই তাত সজাই থোৱা প্ৰসাদকে লাগে ছাগলী মানে তোমালৈ ভয় কৰিছে আমি গৈছিলোঁ কিবা খাবলৈ কিন্তু নাপালোঁ এতিয়া আকৌ আমি আহি আছোঁ এতিয়া হেৰিয়েদি যাবানে দলঙেদি যাবাগৈ চিপছ নাই দৈ যোৱা ফূৰ্তি পাইছে চাওঁ চাই দিয়া এইফালে হাই কৈ দিয়া আমি ফুফু আহিলোঁ যে কৈ দিয়া ৰ'বা মই যাম অকলে নোৱাৰা পানী আছে অকলে নোৱাৰা পানী আছে ময়ো যাম মোক ধৰি লোৱা ব'লা মাজে ব'লা
দেখিছা ৰবা নি অকণ ৰবা এতিয়া আমি আহিলোঁ নামঘৰৰ ভিতৰলৈ নিচিক অলপ ফুৰাই মেলি আনিলোঁ আৰু এতিয়া প্ৰসাদ দিব আজি বহুত বেছি মানুহ হোৱাও নাছিলে বতৰটো অলপ যিহেতু গোমা আছিলে তথাপিও ভালেখিনি মানুহ হৈছে বাৰু বেছি খালি বহুত বেছি হোৱা নাই দেওবাৰ আৰু বৃহস্পতিবাৰে ইয়াত আচলতে মানুহৰ সমাগমটো বহুত বেছি হয় আগতে মই দেওবাৰ আৰু বৃহস্পতিবাৰত ইয়াত যিহেতু ডাঙৰকৈ নাম পাতে সেইকাৰণে হয়তো মানুহখিনি অলপ সেই দুদিনত বেছি হয় বাকী আন বাৰতো মানুহ এনেকৈ আহি থাকে চব বাৰতে শৰাই দিব পাৰি ঠিক আছে আমি এতিয়া প্ৰসাদ খালোঁ আৰু এতিয়া আমি উভতি মেট্ৰ' ৰাস্তাইদি যাব লাগিব আমি আচলতে পেহী ঘৰলৈ যাম মানে এওঁলোকৰ পেহী ঘৰলৈ কোৱা হয় শৰাইদি কৰোঁতো যাব নাপায় কিন্তু উপায় নাই আকৌ এবাৰ যিহেতু আহিব নোৱাৰি বাচ্ছা লৈ সেইকাৰণে সোমাই যাব লাগিব যিহেতু ৰাস্তা একেটাই আৰু এইটো আমাৰ পেহী ঘৰ মানে মোৰ মানুহজনৰ পেহীয়েকৰ ঘৰ কিন্তু মোৰ মানুহজনৰ পেহীয়েক যেন নালাগে মোৰ যেন নিজৰ আপোন পেহী মোৰ তেনেকুৱা লাগে পেহীৰ যিটো মৰম মানে পেহীৰ লগত আজাটো বহুত কম হয় কিন্তু কম হ'লেও পেহীৰ মৰমটো বহুত বেছি হয় আমালৈ আৰু এইজনী আমাৰ নিচি পেহীৰ লগত নিচিৰ আইতাক হ'ব মোৰ পেহী হয় আৰু এয়া তাই আইতাকৰ লগত অকণমান খেলি আছে আৰু মা সেইজনী আৰু পেহী আমাৰ কাৰণে কিবা কিবি বনাই আছে পেহীক যিহেতু খবৰ দি থোৱা আছিলে আমি আহিম বুলি পেহীয়ে ঘৰখন বহুত চিকুণকৈ থয় সঁচাকৈ বহুত ধুনীয়া ঘৰখন আৰু এইজনী মই অকণমান দেখাই দিলোঁ মোৰ মানুহজনৰ পেহী যেন নালাগেই যদিও মানে মোৰ নিজৰ আপোনেই বুলিব লাগিব বাৰু কিছুমান আপোন মানুহো ধৰক ইমান আপোন নহয় এয়া পেহীক মোৰ যিমান আপোন যেন লাগে পেহী খুব চাফা হয় আৰু বহুত চিজিলকৈ থয় ঘৰখন সঁচাকৈ আৰু এইফালে পেহীহঁতৰ পুখুৰী আছে বাৰীখন সঁচাকৈ বহুত ধুনীয়া ইমান ধুনীয়াকৈ পৰিপাটিকৈ সাৰি কৰি ৰাখে পেহীয়ে আৰু এইটো হৈছে পেহীহঁতৰ পুখুৰী পেহী ইয়াত আগতে নামি বাচন ধুৱে ৰাতি হেনো 2-3 বজাতো ইয়াত নামি বাচন ধুৱে আৰু আগতে যেতিয়া টিউবৱেল নাছিলে আৰু এইপিনে পেহীহঁতৰ বাৰী আছে এইফালেদি আৰু এখন বাৰী আছে যিখন বাৰীত পাচলি এনেকৈ কলগছ কলপুলি চব মানে এনেকৈ ৰোৱা আছে আৰু ইয়াতে কাপোৰ কানি পেহীয়ে মেলেহি প্ৰতিটো বস্তুৱে আছে আৰু এনেকৈ বেৰি থৈছে যিহেতু গৰু ছাগলী সোমাই থাকে আৰু পেহীয়ে আমাৰ কাৰণে শাক তুলি আছে আমাক হেনো শাক দি পঠাব ঘৰলৈ আৰু সৌৱা বৰভেটি মই ভালদৰে অকণমান দেখাই দিম বাৰু ৰ'ব ওচৰৰ পৰা আৰু পেহীৰ লগত মই যেতি কথা পাতি আছিলোঁ যিহেতু পেহীক বহুত কম লগ পোৱা হয় বছৰটোত চাগে এবাৰ মানে কেতিয়াবা লগ পোৱা হয় কিন্তু এবাৰ এনেকৈ আহিবলৈ বৰভেটিলৈ যিহেতু আহিলোঁ বোলো এপাক নাই সোমাই যাম পেহী ঘৰ আৰু এইফালে অকণমান পেহীহঁতৰ পিছচোতালৰ পৰা মানে বহুত ধুনীয়াকৈ বাৰীখনৰ পৰা বৰভেটিটো দেখি থাকি অকণমান ডিষ্টেঞ্চ বহুত বেছি ডিষ্টেঞ্চো নহয় আৰু এয়া তামোল পুলি যিটি ৰুই থৈছে আৰু এয়া বৰভেটি চাওকচোন ইমানেই ওচৰ মানে খোজকাঢ়ি গ'লে কিজানি পথাৰখনেদি 2 মিনিটমান লাগিব আৰু এয়া একদম ধুনীয়াকৈ দেখি থাকি মই অকণমান জুম কৰি দেখাই দিছোঁ আমাৰ ঘৰটো যদি ইয়াৰ ওচৰতে হ'লহেঁতেন সঁচাকৈ থাকিবলৈ বহুত ধুনীয়া পৰিৱেশটো এয়া কাপোৰ কানি মেলি থৈছে ওচৰৰ মানুহে আৰু এতিয়া পেহীহঁতৰ ঘৰত ভাত পানী খাই লওঁগৈ তাৰপিছত আৰু জল্দি গৈও থাকিব লাগিব অথনি মানে গাটো ইমান বেছি বেয়া লাগিলে আহি পেলাই শুই দিলোঁ আৰু এতিয়া বনাই আছোঁ ভাত কুকাৰত ভাত তুলি থৈছোঁ এইফালে মাছ ফ্ৰাই কৰি আছোঁ পাকঘৰটো নাচাব যেন খেলি মেলি হৈ আছে চকুটুকু সোমাই অৱস্থা কাহিল হৈ গ'লগৈ ঠিক আছে তেতিয়াহ'লে মই ভাতকেইটা বনাই লওঁ এইফালে কাটি ল'লোঁ সেইখিনি বনাম আৰু চিম্পলকৈ বনাই খাই পেলাই শুই থাকিম আৰু তেতিয়া কণ্টিনিউ কৰা নহ'লে আলহী আহিলে যিহেতু আৰু এতিয়া খাই বৈ আমি শুবলৈও আহিলোঁ নিচি এফালে চাই দিয়া গুড নাইট বুলি কৈ দিয়া এইজনী আমাৰ নিচি গুড নাইট ৰ'বা মই কথাটো কৈ লওঁ ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি